নম্বৰ প্ৰশ্ন দিয়া আছে ৰম্বাস আকৃতিৰ মাটিৰ এটুকুৰাৰ দুই কৰ্ণৰ জোখ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ। মাটিৰ টুকুৰাৰ কালি উলিওৱা। প্ৰশ্নটো পঢ়ি চালে আমি গম পাম ইয়াতে আমাক মাটিৰ টুকুৰাৰ কালি উলিয়াব দিছে। মাটিৰ টুকুৰাৰ কালি। মাটিৰ টুকুৰা আকৌ কেনেকুৱা আকৃতি? মাটিৰ টুকুৰা ৰম্বাস আকৃতি। অৰ্থাৎ আমাক ৰম্বাস এটাৰ কালি উলিয়াব দিছে। ৰম্বাসৰ কালি। ৰম্বাসৰ কালি মানে ৰম্বাস এটাই কিমান ঠাই আগুৰি আছে এইটো ৰম্বাসৰ কালি। ৰম্বাস বুলি ক'লে আমি জানিব লাগিব যিবোৰ সমান্তৰালকৈ প্ৰতিটো বাহু সমান তাকে ৰম্বাস বুলি ক'ব। ইয়াত এইটো বাহু, এইটো বাহু, এইটো বাহু, এইটো বাহু, ইয়াত প্ৰতিটো বাহুৱে সমান। তাৰপিছত আমি জানিব লাগিব ৰম্বাসৰ কালি উলিয়াব লাগিব। কালি অৰ্থাৎ ৰম্বাসৰ কালিৰ সূত্ৰটো আমি জানিব লাগিব। ৰম্বাসৰ কালিৰ সূত্ৰ হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এতিয়া আমি ৰম্বাস এটাৰ কালি উলিয়াব যাম তেতিয়া আমি কৰ্ণ দুডালৰ মান জানিব লাগিব। এতিয়া আমি যদি প্ৰশ্নত মন কৰোঁ তেতিয়া প্ৰশ্নত দিয়া আছে কৰ্ণ এডালৰ মান 125 মিটাৰ আৰু এডালৰ মান 85 মিটাৰ। আমাক দিয়া আছে এডালৰ ৰম্বাস। এই ৰম্বাসটো এই কৰ্ণডাল ধৰি লোৱা 125 মিটাৰ আৰু এডাল 85 মিটাৰ। এতিয়া যদি চাওঁ আমি ৰম্বাস আকৃতিৰ মাটিৰ টুকুৰাৰ কালি উলিয়াবলৈ যাওঁ তেতিয়া আমি ইয়াতে ৰম্বাসৰ কালিৰ সূত্ৰটো ব্যৱহাৰ কৰিম। ৰম্বাসৰ কালিৰ সূত্ৰটো হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এতিয়া হাফ ইনটু কৰ্ণ দুডাল, এডাল হৈছে 125 মিটাৰ আৰু এডাল হৈছে 85 মিটাৰ। 125 আৰু 85 যদি আমি পূৰণ কৰোঁ তেতিয়া 5 5 গুণ 25ৰ পৰা চকলিব 2 হ'ব। 5 দুগুণ 10 2 12, 2 উকলিব 1, 5 5 1 6 হ'ল। 8 5 গুণ 40ৰ 0 উকলিব 4, 8 2 16 4 20 উকলিব 2, 8 গুণ 8 2 10। অৰ্থাৎ আমি পাম 5 2 6 0 1। অৰ্থাৎ আমি ইয়াতে পাম 1/2 ইনটু 10625। অৰ্থাৎ ইয়াৰ পৰা আমি মানটো পাম। ইয়াক যদি 2ৰে হৰণ কৰোঁ তেতিয়া 10ক 2য়ে 5 বাৰ যাব, 6ক 3 বাৰ যাব, 2ক 2য়ে এবাৰ হৰণ যাব, 5ক 2য়ে দুবাৰ যাব, 1 বাকী থাকিব। 1ক পিছত শূন্য দিবলৈ কাৰণে দশমিক এটা দিলোঁ। 10 হ'ল, 2য়ে 5 বাৰ যাব। অৰ্থাৎ আমি ৰম্বাস আকৃতিৰ মাটিৰ টুকুৰাৰ কালি কিমান পালোঁ 5312.5 মিটাৰ স্কুৱাৰ।